স্বাগতম জানাইছো মোৰ অন্যটি ভিডিঅ'লৈ আৰু আজি বনাব লৈছো পচলাৰ হৈতে ছাগলী মাংস তেন্তে হম ভিডিঅ'টোৰ মাজলৈ যাও এয়া এটুকুৰা ভীমকল গছৰ পচলা লৈ লৈছো আৰু ধুনিয়াকে বাকলি এৰুৱাই অকল মাজৰ কোমল অংশখিনি লৈছো আৰু এনেকে স্লাইস কৰি পাতল পাতলকে কাটি লৈছো আৰু কাটি হোৱাৰ পিছত এনেকে হাতেৰে মোহাৰি দিছো যাতে ধুনিয়াকে গুৰি হৈ যায় আৰু যদি আপোনালোকে হাতেৰে গুৰি নকৰে তেন্তে গিলাসেৰেও এনেকে চপ কৰি লব পাৰে কিন্তু মই যেহেতু পাতল পাতলকে কাটিছিলো আৰু সেই কাৰণে হাতেৰে মোহাৰি দিওঁতে ধুনিয়াকে গুৰি হৈ গল আৰু এয়া চাব পাৰে ধুনিয়াকে গুৰি হৈ গৈছে এটা গেছত এটা কেৰাহী পাতি দিছো দিলো মিঠাতেলখিনি গৰম হওঁতে আদিলো এখিলা তেজপাত আৰু গোটা গৰম মছলা আৰু দিলো এটা মিডিয়াম সাইজৰ পিয়াজ আৰু এই পিয়াজখিনি এতিয়া ধুনিয়াকে ৰঙা হোৱালৈকে ভাজিম এতিয়া দিলো আদা নহৰুৰ পেষ্ট আৰু এইখিনি ধুনিয়াকে ভাজিম আদা নহৰুৰ কেঁচা গোন্ধখিনি যোৱালৈকে আৰু দিলো দুটা কেঁচা জলকীয়া মাংস যেহেতু জ্বলা হলে অলপ ভাল লাগে আৰু এতিয়া দিলো মাংসখিনি দিলো সোৱাদ অনুসাৰে নিমখ আৰু হালধি আৰু এইখিনি খুব ধুনিয়াকে এতিয়া লৰাই দিছো যাতে আদা নহৰুৰ পেষ্ট পিয়াজ নিমখ হালধি ধুনিয়াকে মাংসৰ লগত মিক্স হৈ যায় আৰু এইখিনি প্ৰায় ঢাকন দি ৰাখিম 15 মিনিট মানৰ কাৰণে লো ফ্লেমত 15 মিনিট হোৱাৰ পিছত এতিয়া এতে দি দিছো আলু যদি আপোনালোকে নেখায় তেন্তে আলু নিদিলেও হয় আৰু অকণমান এনেকে লৰাই দিছো এতিয়া দি দিছো মছলাত এচামুচ জিৰা গুড়ি এচামুচ ধনিয়াৰ গুড়ি এচামুচ ৰেড চিলি পাউডাৰ আৰু সামান্য পানী অলপ দি ধুনিয়াৰে হাতাৰে মিক্স কৰি দিছো যাতে মছলাখিনি ধুনিয়াকে মাংসৰ লগত মিক্স হৈ যায় আৰু একদম গেছটো লো কৰি 15 মিনিট মানৰ কাৰণে ঢাকন দি ৰাখিছো আৰু এফালে 15 মিনিট হৈ যোৱাৰ পিছত এনেকে ঢাকনটো অতৰাই চেক কৰিছো মাংসৰ পৰা যোনখিনি পানী ওলাই সেইখিনি গুটেই শেষ হৈ গৈছে ওলাই আৰু গুটেই শুকান হৈ গৈছে পানী অলপো নাই আৰু এতিয়া দি দিছো পচলাখিনি মই চেপি দিছো পচলাৰ পানীখিনি নাই দিয়া আৰু ধুনীয়াকে সেটাৰে গোটেইখিনি মিক্স কৰি লৈছো আৰু ঢাকন দি ৰাখিছো আৰু এতিয়া চাওকচোন ধুনীয়াকৈ প্ৰথমত পচলাখিনি বহুত বেছি দিয়া যেন লাগিছিলে কিন্তু এতিয়া একেবাৰে জহি গল কমি গল একেবাৰে আৰু প্ৰায় সিজিও গৈছে পচলা এটা গোটেইখিনি শুকান হৈ গৈছে পানী অলপো নাই আৰু ইয়াতে দি দিছো জুখ অনুসৰি গৰম পানী দিছো আৰু এনেকৈ অকণমান লৰাই ঢাকন দি ৰাখিছো যাতে মাংস পচলা গোটেইখিনি সিজি যোৱালৈকে এইখিনি প্ৰায় সিজি উঠিছে এতিয়া দি দিছো এচামুচ জালুকৰ গুড়ি পচলাৰ লগত জালুকৰ গুড়ি দিলে বৰ ধুনীয়া লাগে আৰু সেইকাৰণে অকণমান জালুকৰ গুড়ি দি এনেকৈ লৰাই দিছো হেতাৰে এতিয়া একেবাৰে শেষত দিছো গোটা গৰম মছলাৰ গুড়ি আৰু এনেকৈ লৰাই ঢাকন দি ৰাখিছো প্ৰায় হৈ গৈছে আমাৰ মাটনৰ সবজি এতিয়া এটা বাটিত এনেকৈ সাৰ্ভ কৰিছো আৰু দেখাত ইমানেই ধুনীয়া লাগিছে কালাৰটো আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব চেনেলটো আজিলৈ আহিছো